আৰু তেখেতৰ প্ৰত্যক্ষ সহযোগত নিৰ্দেশত আমিও পিছপৰি নাথাকি যেহেতু আপোনালোকৰ মাজতে আমি আছোঁ আপোনালোকৰ মাজতে আপোনালোকৰ হৈ আপোনালোকৰ সহযোগত আমি পলাশবাৰী আৰক্ষী থানায় একেলগে কাম কৰিছোঁ গতিকে আজি আমি একেলগে দেখা সাক্ষাৎ কৰি এসাঁজ খোৱাৰ মানসেৰে এসন্ধ্যা উদযাপন কৰাৰ মানসেৰে আমি আজি সমবেত হৈছোঁ আৰু আমি খুব ভাল পাইছোঁ যে আমাৰ মাননীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত জীৱেন্দ্ৰ ব্ৰহ্ম মহোদয়ৰ অনুৰোধত আমাৰ উদ্যমী নেতা তথা খুব জনপ্ৰিয় নেতা আমাৰ MLA ছাৰ আমাৰ মাজত উপস্থিত হৈছে আমি প্ৰথমে ছাৰক আমি স্বাগতম জনাইছোঁ ভোগালী বিহুৰ অফুৰন্ত শুভ ইচ্ছা জনাইছোঁ পলাশবাৰী আৰক্ষী থানাৰ তৰফৰ পৰা আৰু ইয়াৰ লগে লগে আমি ছাৰক এখনি ফুলাম গামোচাৰে আমাক সম্বৰ্ধনা জনাব খুজিছোঁ সম্বৰ্ধনা জনাব আমাৰ মাননীয় ভাৰপ্ৰাপ্ত থানাৰ আৰক্ষী মহোদয় ইয়াৰ লগে লগে আমি মাননীয় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয় জীৱেন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ কলিগছ প্ৰিয়া দত্তই আমাৰ মাজত উপস্থিত আছে বিশিষ্ট ব্যৱসায়ী তথা সমাজ কৰ্মী নাৰায়ণ চৌধুৰী দেৱক আমাৰ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিজয়নগৰ IG ছাৰ লাভৱান বড়ো ছাৰে আপোনালোকে জানে যে আমাৰ পুলিচত যিবিলাকে কৰ্তব্যত যোগদান কৰিছে বা কৰ্তব্যত আছে তেওঁলোকে নিজৰ পৰিয়ালক এৰি বহুত ৰাইজৰ সেৱাৰ্থে ৰাইজৰ জনহিতাৰ্থে নিজৰ চেক্ৰিফাইচ কৰি কৰ্তব্য কৰি যায় আৰু যদিও ৰাইজৰ হৈ কাম কৰি যায় তথাপিও মনত দুখ ভাগৰ নাই এনেকুৱা এক মুহূৰ্তত আমি সকলোৱে আপোনালোকৰ সহযোগত থাকি আমাৰ ভোগৰ উৎসৱ ভোগালী বিহুক আমি পালন কৰি গৈছোঁ বা আৰু যাব লাগিব আগন্তুক দিনতো আৰু এই শুভখনত আজি শুভ সন্ধিয়াত আজি ভোগৰ এই উৰুকা নিশা আমাৰ মাজত মাননীয় পলাশবাৰী সমষ্টিৰ বিধায়ক মহোদয়ে আহি আমাক যি উৎসাহ উদ্দীপনা আমাৰ মনত উদ্যম তেওঁ দেখা দি পেলাই যোগাইছে তেওঁক মই ছাৰক অত্যন্ত আজি আমি সুখী হৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা ছাৰলৈ ভোগালীৰ শুভেচ্ছা জনাইছোঁ আৰু বিশেষ মোৰ ক'ব লগা নাই সকলোলৈ ভোগালীৰ শুভেচ্ছা জনাই সকলোৱে যাতে উলহ মালহেৰে আমাৰ বাপতিক আহোম বিহুটিক আদৰি যায় আৰু সেইকাৰণে আৰু এই শুভখনতে আমাৰ ফালৰ পৰা মাননীয় MLA ছাৰক আমি সৰু এটা উপহাৰ যাচিব বিচাৰিছোঁ আমাৰ থানাৰ ফালৰ পৰা ছাৰক সন্মানীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাননীয় জীৱেন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়া বিশিষ্ট সমাজকৰ্মী দক্ষিণ কামৰূপ অঞ্চলৰ মাননীয় নাৰায়ণ চৌধুৰী ডাঙৰীয়া উপস্থিত আমাৰ এই অঞ্চলৰে বিশিষ্ট ব্যক্তিসকল উপস্থিত আমাৰ আজি সভাত উপস্থিত আৰক্ষী বিষয়াসকল আপোনালোক আটাইকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিধায়ক হিচাপে প্ৰথমবাৰৰ কাৰণে মই পলাশবাৰী আৰক্ষী চকীত এটা ব্যতিক্ৰমী অনুষ্ঠান এটা দেখিছোঁ
আমাৰ জিতেন্দ্ৰ বৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভোগালী উৎসৱ পালন কৰা আৰু প্ৰথমবাৰ পাইছোঁ মই আৰু আমি সকলোৱে জ্ঞাত যে আমাৰ ৰাজনীতিবিদেই হওক বা আমি আমাৰ আৰক্ষীৰ লগত জড়িত আমি বিষয়াসকল বা আমি সাংবাদিকসকল আমাৰ সকলোৰে বিশেষ কিছুমান দায়িত্ব থাকে যিদৰে আৰক্ষী বিষয়াসকলে বহু দূৰ দূৰণিত কৰ্মত নিয়োজিত হৈ থাকে ফেমিলিৰ পৰা দূৰত থাকে ঠিক তেনেদৰে ৰাজনীতিবিদসকলেও যিমান পাৰে সমষ্টিৰ ৰাইজৰ লগত থাকিব লাগে আৰু যিকোনো অনুষ্ঠান আমিও ৰাইজৰ লগত পালন কৰিব লাগে সো আমাৰ ৰেছপন্সিবিলিটি এটাই যে আমাৰ সামাজিক ৰেছপন্সিবিলিটি সমাজখনৰ প্ৰতি আমাৰ এটা ৰেছপন্সিবিলিটি আৰু তাৰ মাজতো আমি এনেকুৱা ধৰণৰ আয়োজনবিলাকে আমাৰ মাজত এটা উৎসাহ প্ৰদান কৰে কৰ্মৰ ব্যস্ততাৰ মাজতো আমি এনেকৈ ধৰণে নিজৰ মাজত যেতিয়া আমি এটা চেলিব্ৰেশ্যন কৰোঁ কিয়নো আমি আমাৰ বিশেষকৈ পলাশবাৰী আমাৰ সমষ্টিৰ যিখিনি আমাৰ অধীনত যি আমাৰ আৰক্ষী চাকে মানে আমাৰ আছে পলাশবাৰী আৰক্ষী চাকেই হওক বা আমাৰ বিজয়নগৰেই হওক বা আমাৰ ৰাণীয়ে হওক যিখিনি আমাৰ আছে আউটপোষ্টো আছে এই গোটেইখিনি আৰক্ষী বিষয়ৰ এটা ইতিমধ্যে এটা চৰ্চাত আছে অসমৰ এটা চকুত পৰিছে কিয়নো আমাৰ যথেষ্ট ডিচিপ্লিনভাৱে আমাৰ আৰক্ষী বিষয়াসকলে কাম কৰে আৰু বিগত সময়ছোৱাত পলাশবাৰী সমষ্টিত সৰু এটা দুটা ঘটনা নোহোৱা নহয় কিন্তু আগৰ পৰিৱেশতকৈ যথেষ্ট শান্তিময় পৰিৱেশ এটা পলাশবাৰীত হৈছে আৰু তাৰ কাৰণে প্ৰধানত আমি আৰক্ষী বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আপোনালোকৰ কাৰণে এটা ডাঙৰ হাতচাপৰি হ'ব লাগে তেওঁলোকৰ আত্মীয়ক ফোন কৰি কয় যে অমুকত বম ব্লাষ্ট হৈছে তালৈ নাযাবি অমুকত বম ব্লাষ্ট হৈছে তালৈ নাযাবি কিন্তু আৰক্ষী বিষয়াসকলৰ ফেমিলিয়ে সেইটো কেতিয়াও ক'ব নোৱাৰে আৰক্ষী বিষয়াসকলে ক'ৰবাত বম ব্লাষ্ট হৈছে প্ৰথম যোৱা মানুহজনেই হ'ল আৰক্ষী বিষয়া সো এনেকুৱা ধৰণৰ বলিদান অন্য বহু বলিদানতকৈ এইটো বলিদান আটাইতকৈ ইম্পৰ্টেণ্ট হয় আৰু সেইটো কাৰণে আপোনালোকৰ আৰু নিশ্চয়কৈ আজি এটা এনেকুৱা ধৰণৰ অনুষ্ঠান যেতিয়া মই গম পালোঁ ৰাতিপুৱাৰ ভাগত অমৰ জ্যোতিয়ে মোক ফোন কৰিছিলে তেতিয়া মই লগতে কৈছিলোঁ নিশ্চয় মই উপস্থিত থাকিম আপোনালোকে সকলোৱে জ্ঞাত ময়ো নিজে আমাৰ কৰ্মব্যস্ততা যথেষ্টখিনি থাকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও 24 ঘণ্টাই কাম কৰে মই যোৱা 2-3 দিন কৰিমগঞ্জ আৰু শিলচৰত আছিলোঁ আৰু বিহুৰ কাৰণে আজি একচুৱেলি মোৰ সম্পূৰ্ণ হোৱা নাছিল বিহুৰ পিছত আকৌ যাব লাগিব বিহুৰ কাৰণে আকৌ যাতে মই সকলো ৰাইজক লগ পাওঁ সেই উদ্দেশ্যে আকৌ ৰাতাবাৰীৰ পৰা যোৱাকালি আহি পাইছোঁ মই সো আজি এইটো অনুষ্ঠানত থাকি মই নিজে অত্যন্ত সুখী আশা কৰিছোঁ এটা দীঘলীয়াকৈ থাকিব পাৰিলে ভাল লাগিলহেঁতেন আপোনালোকৰ পাৰফৰ্মেঞ্চ চাই ভাল লাগিলহেঁতেন নিশ্চয়কৈ আৰু গম পাইছোঁ যে আমাৰ নিজে গান গাব আৰু ভাল ভাল ছিংগাৰো আছে আমাৰ ইয়াতে আমাৰ আৰক্ষী বিষয়াসকলে ধুনীয়া গাব পাৰে সো আশা কৰিছোঁ এটা ভাল প্ৰগ্ৰেম হওক আৰু আপোনালোকে আমাৰ পলাশবাৰী সমষ্টিৰ যিখিনি ৰাইজ আছে মই তেনেকৈ প্ৰত্যেকজন পলাশবাৰী সমষ্টিৰ প্ৰত্যেকজন ব্যক্তিয়ে মোৰ ঘৰৰ সদস্য যেন লাগে এতিয়া আপোনালোকৰো সেইটো ভাৱ নিশ্চয়কৈ হৈছে সো আপোনালোকে নিজৰ ফেমিলিৰ লগতে আছে একচুৱেলি পলাশবাৰী সমষ্টিখনে আপোনালোকৰ ফেমিলি সো এইটো কাৰণে আপোনালোকৰ ফেমিলি সদায় আপোনালোকৰ লগত সহযোগিতা কৰিব পলাশবাৰীৰ ৰাইজ আপোনালোকৰ লগত সহযোগিতা কৰিব এইখিনি মই ক'লোঁ আপোনালোক আটাইকে আকৌ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ সুন্দৰ সামৰণি মাৰিছোঁ ধন্যবাদ আজি আমাৰ পলাশবাৰী আৰক্ষী থানাৰ পৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাননীয় জিতেন্দ্ৰ বৰ্মা ডাঙৰীয়াই আজি বিশেষ এটা অনুষ্ঠান ভোগালী বিহু উপলক্ষে বিশেষ এটা অনুষ্ঠান আয়োজন কৰে কালচাৰেল প্ৰগ্ৰেম এটা আৰু তাত মই এজন স্থানীয় বিধায়ক হিচাপে উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ আৰু কৰ্মব্যস্ততা সকলোৱে জানে আৰক্ষীসকল
যথেষ্ট কৰ্মব্যস্ততা তেওঁলোকে কৰ্মব্যস্ততাৰ মাজতো তেওঁলোকে যিহেতু নিজৰ ফেমিলিৰ পৰা বহু দূৰত থাকে আমাৰ সমাজখনক আমি ভালকৈ শুই থকাৰ তেওঁলোকে ব্যৱস্থা কৰে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি কিন্তু তাৰ মাজতো আজি এটা ইউনিক প্ৰচেষ্টা আৰু যিহেতু তেওঁলোকে ফেমিলিৰ পৰা দূৰত থাকে চ' এইটো কাৰণে ভোগালী উৎসৱ এখন আয়োজন কৰিছে আমাৰ পলাশবাৰী আৰক্ষী চকীয়ে আৰু সেইটো কাৰণে মই নিজে উপস্থিত থাকে স্থানীয় বিধায়ক হিচাপে ময়ো নিজে আনন্দিত হৈছোঁ ইয়াতে আৰু আপোনালোক আটাইকে আৰক্ষী চকীৰ পৰা এটা চিতল মাছ উপহাৰ দিছে নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ অসমবাসী ৰাইজক আপোনালোকৰ চেনেলৰ মাধ্যমেৰে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি পলাশবাৰী থানাৰ সমূহ ষ্টাফে মিলি যিহেতুকে আমি নিজৰ ঘৰলৈ যাব নোৱাৰোঁ ৰাইজৰ জনহিত জনসেৱাৰ্থে আমি নিয়োজিত সেইকাৰণে আমাৰ পলাশবাৰী থানাৰ ষ্টাফে আজি ভোগালী বিহুৰ উপলক্ষে উৰুকাৰ এসাঁজ লগে ভাগে খোৱাৰ আমি মনমস্ত কৰিছোঁ আৰু ব্যৱস্থা কৰিছোঁ আপোনালোককো ইয়াত খাই যাবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু সমূহ আমাৰ পুলিচৰ লগতে সমূহ অসমবাসী ৰাইজক আমাৰ পলাশবাৰী থানাৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ।